চাওক 6 শিডিউলত ভিচিডিসি থাকিবই, ভিচিডিসিটো নাইকিয়া কৰিব নোৱাৰে। ভিচিডিসিত ইলেকশ্যন পাতিব পাৰে, গতিকে ইলেকশ্যন পাতাৰ কাৰণে সংবিধান সংশোধনী হ'ব লাগিব। চাওক সেইটো পিছৰ কথাটো পিছতহে ক'ব, আৰু পিছত চৰকাৰ বনোৱাৰ পিছত যিবিলাক সিদ্ধান্ত লোৱা হ'ব এইটো এতিয়াই ক'ব নোৱাৰে। আমি বিচাৰিছোঁ বড়োভূমি আৰু পুনৰ আমি জুই, পুনৰ কিবা জাতি জনগোষ্ঠীৰ সংঘৰ্ষ, তেনেকুৱা বেয়া পৰিৱেশবিলাক আমি আকৌ চাব নিবিচাৰোঁ। আমি শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় সেইটো আমি বিচাৰোঁ। গতিকে আমি চেষ্টা কৰিম অনাগত দিনত বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আগুৱাই যোৱাৰ কাৰণে। চাওক 6 শিডিউলত ভিচিডিসি থাকিবই, ভিচিডিসিটো নাইকিয়া কৰিব নোৱাৰে। ভিচিডিসিত ইলেকশ্যন পাতিব পাৰে, গতিকে ইলেকশ্যন পাতাৰ কাৰণে সংবিধান সংশোধনী হ'ব লাগিব। ইয়াৰ কাৰণে পাৰ্লিয়ামেণ্টত 125th এমেণ্ডমেণ্ট যিটো সংবিধান সংশোধনীৰ কাৰণে 10টা 6 শিডিউল লগ লাগি নিবেদন কৰা হৈছে। কিন্তু ইয়াৰ ভিতৰতে কিছুমান 6 শিডিউলে, আজি হিলছ অঞ্চলৰ 6 শিডিউলে য'ত ট্ৰেডিশ্যনেলি তেখেতসকলৰ ভিলেজ কাউন্সিল আছে, সেইসকলে অপ'জ কৰি আছে যে নিজৰো ভিলেজ কাউন্সিল তেখেতসকলৰ আছে, যিয়ে নেকি আজি পাৰ্বত্য অঞ্চলবিলাকত, পাহাৰীয়া ৰাজ্যবিলাকত সেইবিলাক চলি আছে ট্ৰেডিশ্যনেলি। তো ইয়াৰ কাৰণে বহুত কঠিন হৈ আছে। আমাৰ 125th এমেণ্ডমেণ্টটো হোৱা নাই, আৰু এই 125th এমেণ্ডমেণ্টটো হ'লেহে ভিচিডিসি সংশোধনী হ'ব, আদাৰৱাইজ এইটো এনেকুৱাই চলি থাকিব।